বগীবিল যাব লৈছোঁ। এইফালে আছে ৰক্তিম, জাষ্ট আহি পাইছে মানে, এতিয়া যাওঁ দুইটাই বগীবিল। সেইটোৱে বগীবিল গৈ আপোনালোকক দেখাম, বগীবিল বীচ আৰু কিবাকিবি দেখাবলৈ চেষ্টা কৰিম, যিও দেখোঁ সেইটো। তেল ভৰোৱা হ'ল, এতিয়া যাম আমি বগীবিল। তেল নভৰালে যাব কেনেকৈ এখন মানে কিনিবও লাগে বস্তুটো, আকৌ তেল ভৰাও চলাব লাগে, কি ক'বা আৰু। আজি আকৌ আহিলোঁ বগীবিল আৰু এইফালে চাওঁ ইমান গাল মহ। আগতে যেতিয়া আহিছিলোঁ এবাৰ মই তেতিয়াও দেখিছোঁ, এবাৰো দেখিছোঁ, বহুত আছে মানে। আৰু আমি পিকনিক খাবলৈ অহা নাই, এনেই আহিছোঁ ফুৰিবলৈ। আৰু সেইটোৱে মানুহবোৰে যদি খাই দেখাম বাৰু দূৰৰ পৰা। এতিয়া সেইটোৱে এনেই ফুৰি আছোঁ মানে, একো আমাৰ লক্ষ্য নাই যে আমুক জেগাত ৰখিম, আমুকটো কৰিম, একো লক্ষ্য নাই, ডেষ্টিনেশ্যন নাই। অকল আমি ফুৰিবলৈহে আহিছোঁ মানে, যি মন যায় তাকেই কৰিম বুলি আহিছোঁ। সেইটোৱে অকল মানে ৰানিঙতে ঘূৰি আছোঁ আৰু স্কুটিতে। ইমানে বগী গছ দেখিলোঁ বগীবিল আহোঁতে, এটাও খোৱা নহ'ল। ভাবিছোঁ খাওঁ বুলি এটা। এইটো ছিজনৰ মানে মোৰ প্ৰথমটো বগৰী হ'ব খোৱা। কেহা নেকি হে? বেয়া বোলে। খাই চাওঁ ৰ'ব, মই খালে আপোনালোকক ক'ম বাৰু টেষ্টটো সেৰেকা নে টেঙাই নে মিঠাই নে। পকা এটা দেখাই নাই দেখোন। ৰ'ব দেই 1 মিনিট, কোনফালৰ পৰা ছিঙি মই ধৰিবই পৰা নাই। চাওক পুকীয়া দেখোন বে। पकड़ फिर भी चला ऐसा है। কেঁচা দিয়ে ভাল হ'ব কেনেকুৱা? এইটো বগৰী মানে আপোনালোকে চুঙাত খুন্দি খাই ভাল পাব। নিমখ আৰু হালধি জলকীয়া চলকীয়া দি কিনে মানে খাওক আৰু। বগীবিল আহি এডোখৰ ঠাইত ৰখিলোঁ, চাওক ইমান ধুনীয়া লাগিছে ঠাইডোখৰ। আৰু কৰিবলগীয়াতো একো নাই, এনেই ফুৰিবলৈ আহিলোঁ। ভাবিছোঁ পিকনিক এটা খাম বুলি এইকেইদিনত। ইয়ালৈ আহিম নাহিম সেইটো কথা গম নাপাওঁ, কিন্তু খোৱা হ'ব পিকনিকটো, আপোনালোকক দেখাম বাৰু তেতিয়া। লগৰ কেইটামান লগত মানে মিলি কিনে খাম পিকনিক, সেইটোৱে। আৰু চাওক ইমান ধুনীয়া। এইফালে পূৰা বগৰী ছিঙি ছিঙি খাইছোঁ। দুটা ছিঙিলোঁ, তাৰে এটা পৰিলে। ঠিকে আছে, অথনিটো কেঁহা, এইটো অলপ মিঠা। মানে আৰু অলপ পকিলে চাগে বেছিয়ে মিঠা হ'ব। এজোপা বগৰী গছ দেখাতে চিন মানে ইমানেই ধুনীয়া বগৰীটো। এইটো কলি ছিঙিলোঁ। পিকনিকৰ ছিজন আহি গ'ল। এই আহিবলগীয়া 26 চনটো যাতে ভালে কুশলে যায়, সেয়াই মই কামনা কৰিলোঁ। আৰু এইফালে চাওক চবেই পিকনিক খাই আছে নিজৰ নিজৰ মতে। মই যে পিকনিক এটা খোৱাৰ কথা ভাবি আছোঁ এইকেইদিনত, যদি খোৱা হয় ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ আগবঢ়াম। আৰু এইফালে চাওক বাইদেউজনী ইমান ধুনীয়াকৈ নাচি আছে, অথনিৰ পৰা মই তাকেই চাই আছোঁ। ধুনীয়া লাগিছে, কিবা এটা নাচি থকা দেখি ভাল লাগিছে। আৰু সেইটোৱে ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। বাই বাই।